যোৰহাটৰ জিমলি হিলৈধাৰীৰ প্ৰশংসনীয় পদক্ষেপ। শিক্ষিত অভিজ্ঞ মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ অনন্য দৃষ্টান্ত। নিজৰ লগতে বহু যুৱতী তথা মহিলাৰ জীৱনলৈ আনিছে আশাৰ পোহৰ। সৌন্দৰ্য চৰ্চাৰ লগতে স্বাৱলম্বিতাৰো এক নতুন ঠিকনা। ৰয়েল ইউনিচেক্স চেলুন এণ্ড মেকআপ একাডেমি এতিয়া সপোন পূৰণৰ নতুন ঠিকনা বহু যুৱতী মহিলাৰ বাবে। যোৰহাটত এগৰাকী শিক্ষিত মহিলাৰ প্ৰশংসনীয় পদক্ষেপ। নিজৰ লগতে কেইবাগৰাকী যুৱতী তথা মহিলাৰ কৰ্মসংস্থাপনৰ বাট মুকলি। আজিকালি সকলোৱে সৌন্দৰ্য চৰ্চাৰ প্ৰতি অধিক আগ্ৰহী। এনে সময়তে যোৰহাটত এগৰাকী শিক্ষিত মহিলাৰ প্ৰশংসনীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে যোৰহাটৰ মহিলা জিমলি হিলৈধাৰীয়ে। কেইবাগৰাকী যুৱতী মহিলাৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰি তেওঁ সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। বিগত কেইবা মাহ ধৰি যোৰহাট ইলাইট গেছ এজেঞ্চিৰ সন্মুখৰ সৰগৌৰী কমপ্লেক্সত অভিজ্ঞ সৌন্দৰ্য চৰ্চাবিদ জিমলি হিলৈধাৰীয়ে ৰয়েল ইউনিচেক্স চেলুন এণ্ড মেকআপ একাডেমি নামৰ এখন অত্যাধুনিক বিউটি পাৰ্লাৰ পৰিচালনা কৰি আহিছে। এই পাৰ্লাৰখনে কেৱল সৌন্দৰ্য চৰ্চাৰ কেন্দ্ৰ হিচাপেই নহয়, বহু নিবনুৱা যুৱতী মহিলাৰ বাবে উপাৰ্জনৰ পথো মুকলি কৰিছে। অত্যাধুনিক সা সুবিধাৰে সজ্জিত পাৰ্লাৰখনত কম খৰচতে সৌন্দৰ্য চৰ্চাৰ সুবিধা উপলব্ধ। ৰয়েল ইউনিচেক্স চেলুন এণ্ড মেকআপ একাডেমিখনত হেয়াৰ কাটিং, হেয়াৰ স্পা, হেয়াৰ ষ্ট্ৰেইটেনিং, হেয়াৰ স্মুথেনিং, ফেচিয়েল, হেয়াৰ কালাৰ, ৱেক্সিং, পেডিকিউৰ, মেনিকিউৰ, নেইল এক্সটেনশ্যনৰ লগতে ব্ৰাইডেল আৰু পাৰ্টি মেকআপৰো বিশেষ ব্যৱস্থা আছে। আনহাতেদি কলেজীয়া ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়োৱা হৈছে বিশেষ ৰেহাইৰ সুবিধা। সৌন্দৰ্য চৰ্চাৰ লগতে ইয়াত প্ৰশিক্ষণৰো ব্যৱস্থা আছে। ইচ্ছুক যুৱতী তথা মহিলাই ইয়াত প্ৰশিক্ষণ লৈ নিজেও স্বাৱলম্বী হ'ব পাৰে। উক্ত ইউনিচেক্স চেলুন এণ্ড মেকআপ একাডেমিখনৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আন বহুতকে কৰ্মসংস্থাপনৰ বাট মুকলি কৰাত সহায় কৰিব বুলি তেওঁ আশা ব্যক্ত কৰিছে। বৰ্তমান তেওঁৰ অধীনত কেইবাগৰাকী যুৱতী মহিলাই কাম কৰি নিজৰ ভৰিত নিজে থিয় দিবলৈ সক্ষম হৈছে। আপুনি যদি সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত আগ্ৰহী আৰু প্ৰশিক্ষণৰ বাবে ইচ্ছুক, তেনেহ'লে 9365600670 নম্বৰত যোগাযোগ কৰিব পাৰিব। নমস্কাৰ, মই RJS ৰয়েল ইউনিচেক্স চেলুনৰ অ'নাৰ জিমলি হিলৈধাৰীয়ে কৈ আছোঁ। মোৰ ইউনিচেক্স চেলুনখনত আপোনালোকে সকলো ধৰণৰ সুবিধা পাব। ইয়াতে আপোনাৰ বিউটি থেৰাপিৰ লগতে মেকআপৰো আছে, প্ৰফেশ্যনেল মেকআপ, ব্ৰাইডেল, তাৰপিছত আপোনালোকে পাৰ্টি মেকআপ, সকলো ধৰণৰ যেনেকুৱা ধৰণৰ বিচাৰে, স্কিন কেয়াৰ, হেয়াৰ ট্ৰিটমেণ্ট সকলো পোৱা যাব ইয়াতে। আৰু মই বহুতখিনি কম দামত ইয়াতে প্ৰভাইড কৰিছোঁ। আপোনালোকে ভিজিট কৰিলে নিশ্চয় গম পাব। আৰু মোৰ ছাৰ্ভিচখিনি কেনেকুৱা পায় আপোনালোকে এবাৰ আহি চালে গম পাব। মোৰ ইউনিচেক্স চেলুনখন আপোনাৰ তৰাজান ইলাইট গেছ এজেঞ্চিৰ ফ্ৰণ্টত যিটো সৰগৌৰী কমপ্লেক্স আছে তাৰে ফাৰ্ষ্ট ফ্ল'ৰত আছে, কমাৰ্চিয়েল প্লেচত। আপোনালোকে ইয়াতে আহিলে দেখিবই মোৰ চেলুনৰ ইয়াতে ছাইনবোৰ্ড লগোৱা আছে। মোৰ কণ্টেক্ট নাম্বাৰটো হ'ল 9365600670। আপোনালোকে যদি প্ৰয়োজন হয় কণ্টেক্ট কৰিব আৰু মোৰ চেলুনত আহিব। আপোনালোকৰ কাৰণে সকলোখিনি সুবিধা মোৰ ইয়াতে পাব। আৰু মোৰ ইয়াতে ট্ৰেইনিঙো দিয়া হয়। মোৰ ষ্টুডেণ্ট বহুতে কাম কৰি আছে, নিজে নিজে পাৰ্লাৰো খুলিছে, বহুত চেলুনত কাম কৰি আছে, ভাল ভাল কাম কৰি আছে। আৰু তেওঁলোকক সুধিলেও গম পাব। আহিব আপোনালোকে মোৰ ইয়াতে, শিকিও ভাল পাব। থেংক ইউ। মোৰ প্ৰায় 10 বছৰেই হৈ গ'ল, 10 বছৰৰ ওপৰ হৈ গ'ল। আৰু মই প্ৰথম ভিনটেজ একাডেমিত মই টিচাৰ হিচাপে কৰিছিলোঁ একচুৱেলি। তাৰপিছতে জেকলিনতো কৰিছিলোঁ মেনেজাৰ হিচাপে। এতিয়া বৰ্তমান ভাবিলোঁ নিজে অকণমান চেষ্টা কৰোঁ, নিজে খোলোঁ। হয় মই পূজা বিহুত মই বহুতখিনি অফাৰ দিওঁ। পূজাত আপোনাৰ 50%লৈকে মোৰ অফাৰ পাব। আৰু কলেজীয়া, বিশেষকৈ কলেজীয়া ষ্টুডেণ্টখিনিৰ কাৰণে মোৰ মানে বছৰৰ প্ৰতিটো দিনেই মানে 50% ৰেহাই।
চব মই ব্ৰাইডেল আৰু গ্ৰুম বোথেই মই মানে সজাওঁ মানে আৰু মোৰ গ্ৰুম মেকআপো বহুতখিনি আছে, ব্ৰাইডেল মেকআপো বহুতখিনি আছে। মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিলেও সকলোৱে গম পাব। মোৰ ইনষ্টাগ্ৰাম আইডিটো RJS ৰয়েল ইউনিচেক্স চেলুন 13 বুলি আছে। তাতে আপোনালোকে গম পাব, দেখিব। হেয়াৰ কাটিংটো দেখিব মোৰ, আৰু সকলোখিনিয়ে ভাল পায় কাৰণে আহে দ্বিতীয়বাৰ। এওঁ হেয়াৰ ট্ৰিটমেণ্ট কৰিছিলে মোৰ ওচৰত, আজি 2 সপ্তাহ হ'ল বাৰু। আজি আকৌ আহিছে মোক দেখাবলৈ। কেনেকুৱা লাগিলে হেয়াৰ ট্ৰিটমেণ্টটো কৰি? তোমাৰ এতিয়া হেয়াৰ ফল হৈছে নে? আগত বহুত হেয়াৰ ফল হৈছিল, এতিয়া বহুত কমিছে আৰু ড্ৰাই আছিল। এতিয়া মোৰটো ভাল ৰিজাল্ট পাইছোঁ মানে। ভাল লাগিছে। আগতে হেয়াৰটো ফ্ৰিজি আছিলে, এতিয়া ষ্ট্ৰেইট হৈ গ'ল, ভাল লাগিছে ন? এতিয়া স্মুথিং হ'ল অলপ, দেখিবলৈ ভাল লাগিছে। হেয়াৰ ফলো বহুত কমিলে, ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকেও যদি ষ্ট্ৰেইটিং কৰিব পাৰে তেতিয়াত কণ্টেক্ট কৰিব। থেংক ইউ। এওঁক ছিজনৰ ব্ৰাইটেনিং ফেচিয়েলটো কৰিছিলোঁ। আৰু ফেচিয়েলটো কৰি কেনেকুৱা পালা? ৰিজাল্টটো কেনেকুৱা পালা? তুমি আগতে ফেচিয়েল কৰা নাছিলা? মই ফাৰ্ষ্ট টাইম কৰিছোঁ, বহুত ভাল ৰিজাল্ট পাইছোঁ। তাৰপিছত মানে মাছাজটো কেনেকুৱা পালা? মাছাজ ধুনীয়া পাইছোঁ, ভাল পাইছা? ৰিলেক্স পাইছা? ৰিলেক্স পাইছোঁ। আৰু ৰিজাল্টটো কেনেকুৱা পাইছা বিশেষকৈ সেইটো কোৱা। ৰিজাল্টটো বহুত ভাল পাইছোঁ। হয়, আগতে যিটো কৰা নাছিলা তোমাৰ স্কিনত মানে উজ্জ্বলতাটো আহিলে নে? আহিলে, হয় আহিলে। আহিলে? ভাল লাগিছে এতিয়া দেখি? ভাল লাগিছে। আৰু কৰি থাকিবা। এতিয়া প্ৰথম ফাৰ্ষ্টটো কৰিছাহে তুমি, আৰু কৰি থাকিবা। মান্থলি কৰিব লাগিব, তেতিয়া ভাল হৈ থাকিব। আৰু বেলেগেও যদি কৰিব বিচাৰে কোৱা, তুমি যদি ভাল পাইছা তেওঁলোকক ক'ব পাৰিবা মোৰ বিষয়ে, নহয় জানো? ঠিক আছে, আহিব আপোনালোকক কৰাবলৈ। ৰাজান ৰোডত আছে ৰয়েল ইউনিচেক্স চেলুন। ইউনিচেক্স চেলুন। থেংক ইউ। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন প্ৰাণদীপৰ সহযোগত দেৱজিৎ শৰ্মাৰ ৰিপৰ্ট, প্ৰাইম আছাম ডিজিটেল।